হেল্ল' গাইজ মই মনীন্দ্ৰ বহুত দিনৰ মূৰত ধুমকেতুৰ নিচিনা আকৌ ওলাইছো গাইজ পিছে আজি মই অকলে নহয় গোটেই ফেমিলি ওলাইছে ঘৰৰ সকলো মেম্বাৰ কাপোৰ কানি পিন্ধি ওলাই আহিল খবৰ নিদিয়াকৈ যায় হেনো মন্দিৰলৈ সুখৰ কথা যে আমাৰ ঘৰত এখন মাৰ্চিডিজ আছে চৰি মাৰ্চিডিজ নহয় মেজিকহে আছে चूतिया बनाया तुम। আৰু আজি আমি আহি থকা মন্দিৰটো এইটোৱে শ্ৰী শ্ৰী ভিংগেশ্বৰ দেৱালয় যি শুৱালকুছিৰ গাঁৱতে লাগি থকা এখন গাঁও বংশৰ আৰু এই মন্দিৰটো বহুত পুৰণি মন্দিৰ আৰু আগতে এই মন্দিৰটোলৈ সোমবাৰৰ দিনটোত মই প্ৰায়ে অহা হৈছিল মাজতে অহা হোৱা নাছিল বাৰু ধুনীয়াকৈ মন্দিৰটো সেৱা কৰি ভিতৰলৈ সোমাই আহিলোঁ আৰু এই মন্দিৰটোৰ পৰিৱেশটো ইমানেই ধুনীয়া এখন বিশাল পাহাৰৰ লগত লগ লাগি আছে আৰু এই মন্দিৰটোৰ তলৰ ভাগত যে দেখিছে ইয়াতে শিলৰ মাজত এটা শিৱলিংগ আছে আৰু ইয়াতে ছমাহ ধৰি পানী জমা হৈ থাকে মুঠৰ ওপৰত মন্দিৰটোত আহি ভাল লাগে এদিন আহি চাব গাইজ এনেদৰে মন্দিৰত ভোগ খোৱাৰ সৌভাগ্য কেতিয়াবাহে হয় আৰু সেই সৌভাগ্য আজিও হ'ল মোৰ কিন্তু এটা ইণ্টাৰেষ্টিং কথা লাইফত কোনোদিনে নঘটা ঘটনা আজি মোৰ লগত ঘটি গ'ল মন্দিৰত আজি প্ৰথমবাৰৰ বাবে ভোগ খাই গল খজুৱাইছে মেইন কাৰণটো হ'ল তৰকাৰীত কোনোবাই কচু দিছে গাইজ দিয়ক আৰু জীৱনে বহুত কচু দিছে তৰকাৰীতনো কি ডাঙৰ কথা আজিলৈ ভিডিঅ'টো ইমানেই লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত